নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই। বৰ্তমান গাইজ মই এতিয়া থিয়েটাৰ চাব গৈ আছোঁ। আমাৰ ওচৰত এখন থিয়েটাৰ আহিছে। থিয়েটাৰখনৰ নাম হৈছে পিঠিয়াছ থিয়েটাৰ। এই থিয়েটাৰখন মই চাব গৈ আছোঁ এতিয়া। আৰু পিঠিয়াছ থিয়েটাৰখন ইমান এটা জনা বুজা থিয়েটাৰ নহয়, হ'লেও ভাল থিয়েটাৰ বুলি কয় আৰু। চ' মই আৰু মোৰ লগৰ ল'ৰা এটা গৈ আছোঁ এতিয়া থিয়েটাৰ চাবৰ কাৰণে। আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু মই চাবলৈ যোৱা থিয়েটাৰখনৰ নাম হৈছে সতী বেউলা। আৰু বাৰু যাওঁচোন থিয়েটাৰখনো কেনেকুৱা হয় চাই আহোঁ, আৰু আপোনালোককো ৰিভিউটো দিম বাৰু। আৰু আহি পাই গ'লোহি থিয়েটাৰ। আৰু থিয়েটাৰ বহি আছোঁ আমি গেলেৰীত, টিকট কাটিছোঁ 50 টকা লৈছে। ত' আমি গেলেৰীৰ মানুহ যিহেতু আমি গেলেৰীতে চাম। ত' থিয়েটাৰ আৰম্ভ হোৱা নাই বাৰু, থিয়েটাৰ আৰম্ভ হ'বহে। ইয়াত থিয়েটাৰ ষ্টেজটো দেখুৱাই দিছোঁ, ইয়াতে থিয়েটাৰ আৰম্ভ হ'ব। এনেকৈ বহি থাকোঁতেই আৰম্ভ হৈ গ'ল সতী বেউলা, এখন নাটক। ত' চাওঁ আহক। আৰু এনেকৈ চাই থাকোঁতে থিয়েটাৰখন শেষ হৈ গ'ল, নাটকখন শেষ হৈ গ'ল। আৰু আপোনালোকক বেয়া নাপাব, আপোনালোকক গোটেইখন মই দেখুৱাব নোৱাৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো টিপি ৰাখিব।